Okay, my name is Vreegu and you guys watching my channel Vreegu PV. প্ৰথমতে কৈলো যে মই বন্না চাহতা থাকি আসলতে মই কি হ'ব খুজিছিলো yes তোমালোকে ঠিকে ধৰিছা মই হ'ব খুজিছিলো এটা আৰ্টিষ্ট नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है সেই আৰ্টিষ্টটো হ'ল এটা সিংগিং আৰ্টিষ্ট ফাইনালি মই কওঁ যে মোৰ হবি আছিল কি আসলতে মই বনিব খুজিছিলো এটা সিংগাৰ তাৰপিছত মায়া মায়া बंद करो हाथ जोड़ के मैं যেতিয়া মই এনেকৈ গান গাওঁ হ'লো মই স্কুলত হওক বা ক'তবা হওক তেতিয়া মানে মোৰ মানুহবোৰে ওচৰৰ পাজৰৰ মানুহবোৰে এনেকৈ কয় আই ন' যে তোমালোকে কি চাই কিনে আহিছে এই ভ্লগটোত তোমালোকে ধৈৰ্য ধৰা চাবলৈ পাবা অলপমান ইণ্ট্ৰ'টো অকণমান জানি লোৱা যে অ'কে তাৰপিছত এইটো বাৰু ইগন'ৰত থ'লোঁ আৰু এইটো বাৰু ছাইডত থ'লোঁ তাৰপিছত মই পাছ কৰিলোঁ মেট্ৰিক তাৰপিছত মানে মই বনিব চালোঁ এটা আৰ্টিষ্ট এনিমেশ্যন আৰ্টিষ্ট বনিব চালোঁ बट फिर भी चाहिए था मानी जो कि मेरे पास इतना ज़्यादा तो नहीं था तो इसलिए बन गया मैं आर्टिस्ट बनना था लेकिन बन गया साला व्लॉगर यूट्यूबर যেতিয়া মই বনিব চালোঁ আৰ্টিষ্ট তেতিয়া মই গ'লোঁ গুৱাহাটী হামাৰা অসমৰ চবচে মষ্ট পপুলাৰ চিটি তাত গ'লোঁ আৰু তাত যাই কিনে গম পালোঁ যে যদি এনিমেশ্যন শিকিব লাগে তেতিয়াহ'লে লাগে যিটো মোৰ কাৰণে নাছিলে একদম পচিবল মন্থলি দিব লাগিব 30,000 তোমাৰ এক্সট্ৰা খৰচ আছে গাৰ্লফ্ৰেণ্ডক খুওৱা ইউটিউবৰ বনিলোঁ যেতিয়া তোমালোককতো দেখাব লাগিব ভাল ভাল ঠাই বা তোমালোকে বিচৰা কোৱালিটি তাৰপিছতে কিনি লৈছিলোঁ এই মোবাইলটো মই কিনি ল'লোঁ 30,000 দি 30,000 দি কিনে 30,000 মুঠতে মোৰ খৰচা হৈছে তোমাৰ ইফালে নহ'লে ইফালে নহ'লে মুঠতে মোবাইলটোৰ নামৰ 32,000 মোৰ अरे कहना क्या चाहते हो 32,000 মোৰ খৰচা হৈছে তথাপিও মানে যদিও মই এনিমেশ্যন ক্লাছ নল'লোঁ এই মোবাইল চ' বাকীবোৰ তোমালোকক পিছত ক'ম বাকী এতিয়া মই আহোঁ তোমালোকে যিটো কাৰণে থাম্বনেইল চাই আহিছিলা এতিয়া মই ষ্টাৰ্ট দিওঁ সেই ব্লগটো লেটছ চি তোমালোকে যি ভাবা ভিডিঅ'টো ষ্টাৰ্ট আজিৰ ব্লগটো ইয়াৰ পৰাই অ'কে চ' হে গাইজ ৱেলকাম বেক টু দ্য নিউ এটা ব্লগলৈ আপোনালোকক স্বাগতম কৰিছোঁ আৰু আজি মই আহিছোঁ বেলেগ এটা জেগালৈ কোন ঠাইত আহিছোঁ কি ঠাই আপোনালোকে হয়তো আন্দাজত লগাব পাৰিছে বহুতে যিবিলাকে গুৱাহাটীৰ লোকেল তো আজি মই আহিছোঁ এটা বেলেগ এটা ইউনিক এটা জেগাত এই জেগাটো মই এতিয়া নকওঁ পিছত নামটো কৈ দিম এই জেগাটো আছে আপোনাৰ দীপৰ বিলৰ ওচৰত মই এটা হিন্দী দিছোঁ জল্দি মই নোকোৱাৰ আগতে কোনে কোনে জেগাটো ধৰিব পাৰিছে তোমালোকে এটা কমেণ্ট কৰি জনাই দিয়া ব্লগটো সৰুৰ পৰা ষ্টাৰ্ট নিদিলোঁ মানে কেনেকুৱা হৈছে কি হৈছে মানে ঘপককৈ বনাই দিলোঁ আৰু প্লেনিংটো মানে ইয়াতে অহা ঘপককৈ হৈ গ'ল চ' ভিডিঅ'টো ঘপককৈ হৈ বনাম এতিয়া লেটছি চিধা চাই থাকক ভিডিঅ'টো আৰু গাইছ মই বৰ্তমান আছোঁ মন্দিৰৰ মাজত মানে এইখিনি ঠাই পোৱাৰ আগতে মানে আৰু এটা মন্দিৰ পায় সেইটো মন্দিৰৰ মজা তাত প্ৰথমতে গণেশ বাবাৰ মন্দিৰ এটা আছে তাত ধুনীয়াকৈ সেৱা চেৱা কাৰণে আহিলোঁ মই ৰঙা ফটো লৈ থকা আপোনালোকে দেখিছে তাৰপিছত ইয়াতো ধুনীয়াকৈ গণেশ বাবাৰ এটা মানে ফটো থকা মানে ধুনীয়া এটা ঘৰ এটা আছে সেইটো চাগে জিৰণি ঘৰ নহ'লে কিবা এটা হ'ব তো প্ৰথম মন্দিৰটোত সেৱা কৰাৰ পিছত আপোনালোকে এনেকৈ এখন দ্বিতীয় মন্দিৰৰ গেট পাব আৰু আপোনালোকে চাব পাৰে গেটখন কি মজা আৰু এতিয়া মই যোৱা নাই ভিতৰলৈ তো ভাবিছোঁ ভিডিঅ'টো বনাই একেলগে যাম আপোনালোকৰ লগত তো লেটছ গো আজি মই গুৱাহাটীত থকা প্ৰায় 3 বছৰেই হ'ল আৰু এই 3 বছৰত মই গুৱাহাটীৰ প্ৰায় চুকে কোণে ঘূৰিলোঁ এই মন্দিৰটোৰ সন্মুখেদিও গাইছ মই বহুতবাৰ অহা যোৱা কৰিলোঁ কিন্তু কেতিয়াবা এই মন্দিৰটোত সোমোৱা হোৱা নাছিল জীৱনত প্ৰথমবাৰ এই মন্দিৰটোত আহিলোঁ কিবা এটা গাইছ ক'ব নোৱাৰা এটা সুখ অনুভৱ কৰিছোঁ সেইটো হয়তো আপোনাক মই ভিডিঅ'ত বা মোৰ কথাৰে আপোনালোকক মই প্ৰকাশ বা বৰ্ণনা কৰিব নোৱাৰিম আৰু মই এইখিনি জ্ঞাত যে পৃথিৱীৰ ভিতৰত 12টা জ্যোতিৰ্লিংগ আছে তাৰে ভিতৰত অন্যতম হ'ল এই মন্দিৰটো মানে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এইটো এটা মানে মন্দিৰ তো তোমালোকে আহি কিনে ইয়াৰ বাবাৰ দৰ্শন কৰিব পাৰা তো গাইছ তোমালোকক এইখিনিতে কৈ দিওঁ যে এই মন্দিৰটোৰ নাম হৈছে ভীমাশংকৰ আৰু এইটো যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে লোকেশ্যনটো হ'ল তোমালোকে দীপৰ বিল পোৱাৰ আগতে ভীমাশংকৰ তাতে কাৰোবাক সুধিলে যদি চিনি নোপোৱা বা লোকেশ্যনতো পাই যাবা তো আহিলে হ'ল ইমান মজা জেগা ইয়াতে উঠি কিনে ফটো চটো পূৰা ধুনীয়াকৈ উঠি আহিলোঁ আৰু আপোনালোকে চাব পাৰে জেগাটো ইমান মজা জেগা একদম কুল আপোনালোকে গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰে বাট মোৰ লগত আহিছে এটা ছিষ্টাৰ মোৰ মামা আমি চব ফেমিলি মানুহ আহিছোঁ আৰু মই এতিয়া তাত গৈছিলোঁ আৰু এতিয়া আহিলোঁ আৰু তোমালোকে আহি কিনে এনেকৈ সেৱা চেৱা কৰা জেগাবিলাক আছে ইয়াতে আহি কিনে তোমালোকে ভৰি চৰি ধুব পাৰিবা ঝৰ্ণাটো বম ঝৰ্ণা এটা আছে তো অলপ গেছ তাৰপিছত ইয়াতে তাৰপৰা আহিলোঁ আৰু আহি কিনে ইয়াতে এবাৰ এটা সেৱা জনাওঁ ইয়াতে মানে মন্দিৰটো আপোনালোকে চাবৰ পিছত প্ৰথমতে ঘাণ্টিটো বজাই লওঁ
অল ৰাইট, তো হয়তো আপোনালোকে অলৰেডি মানে পৰিৱেশটো চালে আৰু খুবেই এটা ভাল লগা পৰিৱেশ। তাৰপিছত মেইন মন্দিৰটো হৈছে এইটোৱে বাবাৰ জ্যোতিৰ্লিংগ। ইয়াতে তোমালোকে নিজৰ ইচ্ছা অনুযায়ী পানী বা গাখীৰ ঢালিব পাৰা, এইখিনিওতো ক'বলগীয়া কথা নহয়। অ'কে চ' গাইছ, সেইটো হ'ল মোৰ ভণ্টি। আৰু এটা কথা কওঁ যে কি কয়, মই আপোনালোকে হয়তো ভাবিছে যে মানে কি গেঞ্জি পিন্ধি লওঁ, মানে ইয়াতে বুলি নহয়, মই আহোঁতে বহুত গৰম লাগিছিল, তাতে আৰু ক'লা চলা গৰমত, তো সেইকাৰণে মানে অভাৰ গৰম লগাৰ কাৰণে মানে পৰিৱেশটো ভাল দেখা পায় ইয়াতে চলা খুলি কিনে বিন্দাছ আছোঁ আৰু বেছি মানুহ নাই। চ' বহি আৰু আপোনালোকে চাব পাৰে গেটখন কিন্তু চালিয়া গাইছ, একদম মানে চালিয়া, একদম ৰজা মহাৰাজাই বনোৱা নিচিনা লাগে। তো অ'কে গাইজ, এতিয়া আমি তাৰপৰা ওলাই দিলোঁ, এতিয়া যাম আমি দীপৰ বিল। তো লেটছি আপোনালোকে চাই থাকক। আৰু এইকেইটা বকি আছিল ভিডিঅ'ত কিয় নোতোলা, তো এতিয়া তোলাই দিলোঁ। হা মুখখন চিনি পাওঁ, চিনেমেটিক শ্বটত দেখাই আছোঁ ৰ। तो हो गया ना फैसला। তো অলপ হাৱা খাই ল'লোঁ গাইছ। তো আৰু আপোনালোকে চাব পাৰে মেইন মন্দিৰটো এইটোৱে আছিল। তো দেখাই আছোঁ বেক কেমেৰা কৰি। মন্দিৰ নহয় মানে প্ৰথম হেৰিটো মানে মন্দিৰটো আপোনালোকে এইটো পাব আহি পেলাই। তো এনেকৈ আহিব পাৰিব, নহয়, এনেকৈ আহিব লাগিব। তাৰপিছত প্ৰথম মন্দিৰ এইটোৱে হ'ব। আৰু ইয়াতে ব্যৱস্থা আছে পানী খা আৰু কিবাখিনি মানে ভৰি চৰি ধোৱা আছে, চব ব্যৱস্থা আছে। তো আপোনালোকে আহিব পাৰে মন্দিৰটো, বম মন্দিৰ, ধুনীয়া মন্দিৰ। পাই গ'লোঁ ফাইনেলি দীপৰ বিল। আপোনালোকে জেগাবোৰ চাই কিনে বহুতে হয়তো চিনি পাইছে। চ' অ'কে, আমি কিবা বন্ধু পালে বা কিবা অকেজনৰ বন্ধু পালে আমি প্ৰায় বাহিৰা মানুহখিনিৰ লগতে চেলিব্ৰেট কৰোঁ, বা প্ৰায় বাহিৰা মানুহখিনিৰ লগতে আমি ওলাই যাওঁ। আৰু এনেকৈ বাহিৰা মানুহখিনিৰ লগত যোৱাতে আমাৰ ঘৰৰ মানুহখিনিক মানে সময় দিয়াই নহয়। তো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এটা কথাই ক'ম তোমালোকক, যে নিজৰ ঘৰৰ মানুহখিনিক সময় দিয়া বহুত বেছি জৰুৰী হৈ পৰে। আচলতে জৰুৰী বুলি নহয়, নিজৰে কিবা এটা ভাল লাগে। তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত একবাৰ ঘৰৰ মানুহখিনিৰ লগত ওলাই যাবা, সঁচাকৈ কৈছোঁ কিবা এটা সুখ অনুভৱ কৰিবা। ফাইনেলি দীপৰ বিল পাই গ'লোঁ। আৰু ইয়াতে আহি কিনে আমি ইয়াতে সোমালোঁ, আৰু ইয়াতে সোমাই কিনে অলপমান তাৰ নাজাৰটো চাই আহিলোঁ। তো ক্লিপটো আপোনালোকক দেখাই দিছোঁ। ধুনীয়া নাজাৰাৰ সৈতে ইয়াতে এটা ধুনীয়া বস্তু লৈ আনিছোঁ, আপোনালোকৰ ভাল লাগিব। এইখিনি লৈ আনিছোঁ, চাব পাৰে। পূৰা একদম কি ক'ম আৰু, এইটো বাছ খাব লাগে এতিয়া। লগত থাকিব পৰা নাই, পুৰা মাৰি আছে। কেনেকুৱা লাগিছে? মজা তামাম। ভাল লাগিছে না? ইয়াতে কেনেকুৱা লাগিছে? ভাল আছে, ভাল লাগিছে না? তো গাইছ, আজিৰ ভিডিঅ'টো এইটো আছিল। চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। মই এটা নতুন ভিডিঅ' সৈতে আপোনালোকক আকৌ লগ পাম। তো আজিলৈ বাই বাই, লাভ ইউ অল।